COVID-19 সমগ্ৰ বিশ্বতে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু আমি এজনকৈ আমাৰ আপোনজন আৰু চিনাকিসকলক হেৰুৱাব ধৰিছোঁ। কিন্তু তথাপি এই সময়ত আপুনি হতাশ নহয়, পেনিক নহয়, আপুনি নিজৰ সুৰক্ষাৰ কথা, স্বাস্থ্যৰ কথা প্ৰথমে চিন্তা কৰিব লাগিব। আৰু তাৰ বাবে আপুনি দৈনিক কিছু সময় যোগ, ব্যায়াম বা প্ৰাণায়াম কৰি নিজকে সুস্থ ৰাখিব লাগিব। আপুনি যদি কোনো ধৰণৰ ফিজিকেল এক্টিভিটিৰ লগত জড়িত নহয়, যোগাসন বা ব্যায়াম কৰি বেয়া পায়, কিন্তু আপুনি তৎক্ষণাত এই মুহূৰ্তৰ পৰাই সূৰ্য প্ৰণাম কৰিবলৈ আৰম্ভ কৰক। যদি আপুনি 6 বা 7 ৰাউণ্ড সূৰ্য প্ৰণাম দৈনিক প্ৰাণায়ামৰ লগত কৰে, তেতিয়াহ'লে আপুনি যোগাসনৰ প্ৰায় সকলো উপকাৰিতা সূৰ্য প্ৰণামৰ দ্বাৰাই লাভ কৰিব পাৰিব আৰু নিৰোগী হৈ থাকিব পাৰিব। নমস্কাৰ, মই তুলুমণি বৰগোহাঁই। মই এগৰাকী যোগা আৰু ধ্যানৰ অভ্যাসকাৰী আৰু আজি আপোনাক কেনেকৈ ষ্টেপ বাই ষ্টেপ সূৰ্য প্ৰণাম কৰিব লাগে, কোন সময়ত উশাহ ল'ব লাগে, কোন সময়ত উশাহ ধৰি ৰাখিব লাগে আৰু কোন সময়ত নিশাহ এৰি দিব লাগে, এই কথা বিতংকৈ বুজাবলৈ যত্ন কৰিম। প্ৰথমে আপুনি সকলোখিনি ভালদৰে আয়ত্ব কৰি লওক, তাৰ পিছত মোৰ সৈতে সূৰ্য প্ৰণাম কৰক। আমি আৰম্ভ কৰোঁ। সূৰ্য প্ৰণামৰ প্ৰায় 12টা ষ্টেপ আছে। এনেদৰে মেটৰ সন্মুখলৈ আহক, ভৰি দুটা লগাই থিয় হওক, হাত দুখন প্ৰাৰ্থনা কৰাৰ ভংগীত ৰাখক। এইটো হৈছে সূৰ্য প্ৰণামৰ প্ৰথম ষ্টেপ। এতিয়া উশাহ লৈ হাত দুখন লাহে লাহে ওপৰলৈ তোলক আৰু যিমান পাৰে আপোনাৰ সাধ্য অনুযায়ী পিছফালে হাউলিবলৈ যত্ন কৰক। এয়া হৈছে সূৰ্য প্ৰণামৰ দ্বিতীয় ষ্টেপ, ঊৰ্ধ্ব হস্তাসনা। নিশাহ এৰি আগলৈ হাউলক। হাত দুখনেৰে মজিয়াত চুবলৈ এনেদৰে যত্ন কৰক আৰু যদি সম্ভৱ হয় আপুনি আপোনাৰ কপালখন আঁঠুত লগাবলৈ যত্ন কৰক। এয়া হৈছে সূৰ্য প্ৰণামৰ তৃতীয়টো পৰ্যায়, যাক কোৱা হয় হস্ত পদাসনা। এতিয়া হস্ত পদাসনাৰ পৰা আমি অশ্ব সঞ্চালনাৰ পৰ্যায়লৈ যাম। বাওঁ ভৰিটো এনেদৰে পাছফাললৈ আনক, আঁঠুটো মজিয়াত লগাওক, উশাহ লৈ ওপৰলৈ চাওক। আপোনাৰ কিলাকুটি পোনকৈ ৰাখিব। এইটো হৈছে সূৰ্য প্ৰণামৰ চতুৰ্থটো পৰ্যায়। এতিয়া উশাহ ধৰি ৰাখি আপুনি সোঁ ভৰিটো এনেদৰে পাছফাললৈ নিয়ক আৰু প্লেংক প'জ বা কুম্ভকাসনালৈ আহক। এইটো হৈছে সূৰ্য প্ৰণামৰ পঞ্চমটো ষ্টেপ। আপোনাৰ শৰীৰটো পোন কৰি ৰাখিব, কিলাকুটি পোন কৰি ৰাখিব আৰু আগলৈ বা সন্মুখলৈ চাব। এতিয়া উশাহ এৰি প্ৰথমে আঁঠু দুটা মজিয়াত লগাওক, তাৰপিছত বুকু, তাৰপিছত থুতৰি মজিয়াত লগাওক। এই আসনটোত আঁঠু, বুকু, থুতৰি, হাতৰ তলুৱা আৰু ভৰিৰ আঙুলি মজিয়াত স্পৰ্শ কৰি থাকে আৰু সেইবাবে ইয়াক কোৱা হয় অষ্টাংগ নমস্কাৰ। এতিয়া উশাহ লৈ বুকুখন আগলৈ ঠেলি এনেদৰে কান্ধ আৰু মূৰ ওপৰলৈ তোলক। হাত দুখন পোন কৰি ৰাখিব, কিলাকুটি কেতিয়াও নাভাঙিব আৰু ইয়াক কোৱা হয় ভুজাংগাসনা। এতিয়া উশাহ বন্ধ ৰাখি এনেদৰে হিপছ ওপৰলৈ তোলক আৰু মূৰটো এনেদৰে হাত দুখনৰ মাজত ৰাখিব, আঁঠু পোন কৰি ৰাখিব আৰু ভৰিৰ গুৰুহা আৰু মূৰ এনেদৰে মজিয়াৰ ফাললৈ ঠেলিবলৈ যত্ন কৰক। এইটো হৈছে সূৰ্য প্ৰণামৰ 8 নম্বৰ ষ্টেপ, যাক কোৱা হয় অধোমুখা শৱাসনা। এতিয়া পুনৰ উশাহ ধৰি ৰাখি বাওঁ ভৰিটো এনেদৰে আগলৈ আনক, সোঁ ভৰিৰ আঁঠু মজিয়াত এনেদৰে ৰাখক আৰু মূৰ ওপৰলৈ তুলি আগলৈ চাওক। এইটো হৈছে সূৰ্য প্ৰণামৰ 9 নম্বৰ ষ্টেপ, অশ্ব সঞ্চালনাসনা।
কিলাকুটি কেতিয়াও নাভাঙিব। এতিয়া নিশাহ এৰি সোঁ ভৰিটো এনেদৰে আগলৈ আনক, সন্মুখৰ ফালে এনেদৰে হাউলি দিয়ক আৰু হাতৰ তলুৱাৰে মজিয়া স্পৰ্শ কৰিব আৰু যদি সম্ভৱ হয় আপোনাৰ কপাল আঁঠুত লগাবলৈ যত্ন কৰক। এতিয়া উশাহ লৈ হাত দুখন এনেদৰে মূৰৰ ওপৰলৈ তোলক। হাতৰ তলুৱা দুয়োখন হাতে স্পৰ্শ কৰক আৰু পাছফাললৈ যিমান পাৰে হাউলক। এতিয়া উশাহ এৰি হাত দুখন বুকুৰ সন্মুখলৈ আহক আৰু এইটো হৈছে সূৰ্য প্ৰণামৰ একেবাৰে শেষৰটো পৰ্যায়, যাক কোৱা হয় প্ৰণামাসনা বা প্ৰেয়াৰ পজ। এতিয়া গোটেই প্ৰক্ৰিয়াটো আপুনি সোঁ ভৰিৰে আৰম্ভ কৰি শেষ কৰক আৰু এই গোটেই ছিকুৱেন্সটোৱে হৈছে সূৰ্য প্ৰণামৰ এটা সম্পূৰ্ণ ৰাউণ্ড। মোৰ এগৰাকী ফেচবুক বান্ধৱী যি ছিংগাপুৰৰ যোগা টিচাৰ আছিল, তেওঁ মোক সুধিছিল যে মই কেনেকৈ ইমান শান্ত আৰু সুস্থিৰ হৈ থাকোঁ। তেতিয়া মই তেওঁক কৈছিলোঁ যে মই সদায় ধ্যানৰ অভ্যাস কৰোঁ আৰু তেওঁ ধ্যানৰ অভ্যাস কৰিবলৈ যত্ন কৰিছিল, কিন্তু মোক পিছত কৈছিল তেওঁৰ দ্বাৰা ধ্যান কৰা কেতিয়াও সম্ভৱ নহৈছিল, তেওঁ কেতিয়াও মনোযোগ দিব নোৱাৰিছিল। কিন্তু তেওঁ যেতিয়া সূৰ্য প্ৰণাম কৰে তেতিয়া ধ্যানৰ দৰে এটা অৱস্থা প্ৰাপ্ত কৰে বুলি তেওঁ মোক জানিবলৈ দিছিল। যদি আপুনিও কোনোদিন ধ্যান কৰিব নোৱাৰে তেনেহ'লে সূৰ্য প্ৰণাম কৰক, আপোনাৰ মন শান্ত হ'ব আৰু শৰীৰো সুস্থ আৰু সবল হ'ব। অতি কমেও 6 ৰাউণ্ড সূৰ্য প্ৰণাম দৈনিক কৰিবলৈ আৰম্ভ কৰক। ই আপোনাৰ শৰীৰৰ লগতে মনৰো উন্নতি সাধন কৰিব। আপুনি স্বাস্থ্যৱান হ'ব আৰু সুখী হ'ব। আমি প্ৰকৃততে সকলোৱে নিজৰ বাবে অলপ সময় সদায় ব্যয় কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা। ই আপোনাক জীৱনৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি কৰিব পৰাকৈ সাহসী কৰি তুলিব। আপুনি নিজকো সুৰক্ষা প্ৰদান কৰিব পাৰিব, লগতে আপোনাৰ পৰিয়ালকো সুৰক্ষিত কৰিব পাৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে।